বস্তু ভাল লাগিছে সৰুতে চাইছোঁ মটো পটলো ইয়াত দেখি আৰু এওঁলোকৰ হৈছে প্ৰাক্তন ছাত্ৰ ইয়াৰে আৰু এতিয়া কামত ব্যস্ত হৈছে অনুষ্ঠানৰ বাবে যিহেতু কিবা কিবি লাগিব আহি পিনে বহুত ভাল লাগিল মোৰ মাৰ লগৰ যিসকল আছিলে মানে মোৰ মাৰ সময় দিয়া এওঁলোকৰ মা বুলিয়ে ক'ব লাগিব পেকেট লাঞ্চত কি দিছে পনীৰ দিছে আৰু হেল্ল' ভিউৱাৰসকল মই এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি হৈছে শিক্ষক দিৱস সকলোৱে জানে আৰু মই একদম সৰুৰ পৰা ডাঙৰলৈকে বৰ্তমানলৈকে পোৱা আৰু নোপোৱা সকলোলৈ শিক্ষাগুৰুক মোৰ শতকোটি প্ৰণাম তথা শ্ৰদ্ধা নিবেদিছোঁ আৰু সকলোলৈকে শিক্ষক দিৱসৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ মোৰ পাছফালে আছে এখন বিলখন আৰু এই পৰিৱেশটো দেখি আপোনালোকে গম পাই আছে মই আছোঁ বৰ্তমান এনাই ঘৰত আৰু এই বিলখনৰ লগতে পৰিৱেশটো ভিডিঅ' যদি আপোনালোকে চোৱা নাই মোৰ চেনেলটোত আছে গৈ চাবগৈ আৰু মই আজি ইয়ালৈকে বুলি আহিলোঁ এনাইহঁতৰ ঘৰ অলপ আগত আছে মানে আমাৰ ঘৰৰ পৰা প্ৰায় 5-6 কিলোমিটাৰমান আগত হ'ব চৰাইদেউ জিলা বৰবাম এম ই স্কুলত এটা অনুষ্ঠান পাতিছে কি অনুষ্ঠান মই নাজানো তালৈ যাওঁ তাত গৈ গোটেইবিলাক দেখামগৈ কেনেকুৱা কি হৈছে মানে পাছত গম পাব আৰু যিহেতু আজি শিক্ষক দিৱস তাৰ উপলক্ষে অলপ কিবি কৰা হৈছে আৰু লগত আছে বুলেটখন কাৰণ বুলেট মেইন ন দেয়াৰ ষ্টিকাৰ এইফালে বুলেট আৰু মই চলাই গৈ আছোঁ আগত আছে গৰু আৰু অলপ আগতে আহি পালোঁ মই বৰবাম এম ই আৰু এল পি স্কুল আৰু পাছফালে মোৰ দেখিবলৈ পাইছে এইটো খুব ধুনীয়াকৈ আজি ইয়াত সজোৱা হৈছে আৰু লিখা আছে শ্ৰদ্ধাৰ শিক্ষাগুৰু আৰু শুভাকাংক্ষীসকলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰা আদৰণি সোমাই যাওঁ এতিয়া ভিতৰত সভাপতি মহোদয় আছে সম্পাদক মহোদয় আছে আৰু বিশিষ্ট ব্যক্তিসকল আছে তেওঁলোকৰ পৰা জানিম কি অনুষ্ঠান হৈছে অনুষ্ঠানটো মই এতিয়ালৈকে ভালকৈ গম পোৱা নাই জনামতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ তৰফৰ পৰা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক যিসকলে ইয়াৰ পৰা অৱসৰ হৈ গ'ল তেওঁলোকক সন্মান জনোৱা হ'ব আজি শিক্ষক দিৱস উপলক্ষে আৰু খুব ধুনীয়া পৰিৱেশটো স্কুলৰ আৰু সৰু সৰু কণ ভাইটি ভণ্টিসকলে পূৰা নাচি আছে আৰু পূৰা এইফালে বেলুন লগাই দিয়া হৈছে মধ্য ইংৰাজী বিদ্যালয় আৰু আজি ইয়াতে অনুষ্ঠানটো হ'বলৈ গৈছে খুব ধুনীয়া এটা অনুষ্ঠান আপোনালোকে চাই থাকিব ভাল পাব আৰু আজি যিহেতু ইয়াত অনুষ্ঠানটো প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আয়োজন কৰা হৈছে আৰু আহি পিনে বহুত ভাল লাগিল মোৰ মাৰ লগৰ যিসকল আছিলে মানে মোৰ মাৰ সময় দিয়া এওঁলোকৰ মা বুলিয়ে ক'ব লাগিব এওঁলোকৰ লগ পালে বহুত ভাল লাগে আপোনালোকৰ নামকেইটা কৈ দিয়কচোন নমস্কাৰ মোৰ নাম শেৱালী ফুকন আৰু আপোনাৰ নমস্কাৰ মোৰ নাম লনিমা মোহন আপোনাৰ মোৰ নাম নমিতা বৰুৱা দেই আৰু এই পাছফালে এগৰাকী আছে নমস্কাৰ মোৰ নাম শেৱালী মোহন আপোনাৰ মোৰ নাম কলবিতা গগৈ আৰু আপোনাৰ নমস্কাৰ মোৰ নাম বৈজয়ন্তী ফুকন আৰু মানে ইয়াত সেই একদম সকলোকে ইমান ভাল লাগিছে নিজৰ মা নিচিনা লাগিছে বহুত ভাল লাগিছে আপোনালোকে এতিয়া বহুত দিনৰ মূৰত লগৰবোৰক লগ পাই আছে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আৰু এনেকুৱাকৈ মানে বহুত বছৰ পিছত যেতিয়া লগ পোৱা হয় তেতিয়া মানে একদম আগৰ কথাবিলাক মনত পৰে চাগে আৰু এইফালে এজন আছে আমাৰ মাৰ লগৰ হ'ব মানে দেউতা সময় দিয়া তেনেকুৱা হ'ব আপোনাৰ নামটো কৈ দিয়কচোন মোৰ নাম মিণ্টু বৰুৱা আপোনাৰ ঘৰ মোৰ ঘৰ নিষ্কালৈ যোৱা বহুত বছৰ পিছত যেতিয়া লগ পায় মানে তেওঁলোকে জানিব কিমান ভাল লাগে কিমান ফূৰ্তিত কথা পাতি আছে চাওকচোন একদম বহুত ভাল লাগে নে একদম মনৰ কথাবিলাক পাতে বহুত বছৰ পিছত চবেই নিজৰ দিশত আগবাঢ়ি যায় সকলোৱে নিজৰ কামত ব্যস্ত হৈ যায় কিন্তু এনেকুৱা বহুত দিনৰ মূৰত যেতিয়া মিলন ঘটে মানে বহুত ভাল লাগে আৰু সেইটোৱে তাৰ প্ৰমাণ হৈছে চব পূৰা ফূৰ্তি ফাৰ্তা আৰু আজি অনুষ্ঠানৰ বাবে যিবিলাক বস্তু দৰকাৰ হ'ব এইবিলাক সকলোৱে দিয়া হৈছে ইয়াত এইবিলাক জাপি সজাই থোৱা আছে সন্মান দিয়া হ'ব আৰু লগতে এইবিলাক সম্বৰ্ধনা পত্ৰ আছে তাৰপিছত এইফালে দেখিবলৈ পাইছে শৰাই আছে লগতে আৰু খোৱা বস্তু এইবিলাক আমুল তাজা মেইন আৰু এইবিলাক মিঠাই আছে পেকেট লাঞ্চ দিয়া হ'ব চাগে পানী বটল আছে আৰু এইফালে সকলো ইয়াৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল বহি আছে তেওঁলোকে এতিয়া কাম কৰি আছে অনুষ্ঠানৰ বাবে এইবোৰ কিতাপ পেকিং কৰি আছে আৰু ধুনীয়াকৈ বহি আছে মানে বহুত দিনৰ মূৰত যেতিয়া এনেকৈ মানে লগ খায় ন সেইটো একদম বুজাব নোৱাৰে আৰু এইফালে বাইদেউসকল আছে আপোনালোকৰ ইয়াৰ প্ৰাক্তন হয় আপোনালোকে কিমান চনত ওলাই গৈছিলে 2018 চনত আৰু 2018 চনত ওলাই গৈ এতিয়া আজি মানে ইমান দিনৰ মূৰত আহিছে কেনেকুৱা লাগিছে ভাল লাগিছে এফালে এজন আমাৰ প্ৰাক্তন ছাত্ৰ হয় কিমান চনত পাছ কৰিছিলে মই 90 চনৰ ইয়াৰ পৰা মেট্ৰিক পাছ কৰি ওলাই গৈছোঁ আৰু আজি আহিছে কেনেকুৱা লাগিছে আজি ভাল লাগিছে পৰিৱেশটো দেখি ভাল লাগিছে আপুনি লগৰ মই 98 ওলাইছে আৰু মানে এটা বস্তু ভাল লাগিছে একদম সৰু পৰা একদম ডাঙৰলৈকে ইয়াত মানে যিমানবিলাক পঢ়ি গৈছিলে সকলো আহিছে আজি ইয়াত আৰু অনুষ্ঠানটো আজি পুৰা ভাল হ'ব ভাল আৰু এইফালে মোৰ লগত মামা আছে মামা ইয়াতে পঢ়ি গৈছিলে মামা 2000 চনত আপুনি 2000 চনত ওলাইছিলে আৰু আজি অনুষ্ঠানটো হ'ব মানে কেনেকুৱা লাগিছে ভাল লাগিছে আৰু এইফালে এইবিলাক আছে ক্লাছৰুম আৰু পূৰা হালধীয়া বেৰৰ এনেকৈ কাষে আহি এইফালে আহি এনেকৈ এইটো এটা ক্লাছৰুম আৰু আজি এই ক্লাছৰুমৰ ভিতৰত এনেকৈ পূৰা ধুনীয়াকৈ ইয়াত সজোৱা হৈছে আৰু সৌফালে দেখিছে তাতে মানে মেইন অনুষ্ঠানটো আৰম্ভ হ'ব অকণমান আগৰ পৰা বেক কেমেৰা এইফালে ভাইটিকেইটা ইয়াত বহি আছে কেনেকুৱা আৰু ইয়াতে বহি আছে দেই ইয়াতে বহি আছে কোন ক্লাছত সৌফালে ৰঙা চোলা পিন্ধা ভাইটি থাকি গ'ল মানে থাকি গ'ল যে বেয়া পাইছে মানে তোমাৰ নামটো কি কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী লক্ষীন্দৰ ইয়াতে বহি আছে
কোন ক্লাছত ক্লাছিক আৰু মই ইহঁতক এটা কথা সুধোঁ এই ভাত দিয়ে নে দিয়ে ভাত খোৱা নে তোমালোকে খাওঁ কিহে দিয়ে আলু দাইল মাছ মাংস দিয়ে নে নিদিয়ে মাজে মাজে দিয়ে কেতিয়াবা নিদিয়ে চৰকাৰী স্কুলত ভাতটো মেইন আৰু পূৰা ভাত খাই খাই চাওক একদম পেটলা পেটলা হৈ গৈছে নাচনি আহি গ'ল পূৰা লাজ কৰিছে চাওক মোক নেদেখাই ইমান লাজ কৰিছে সি নোলাই চাওক লুকাই দিলে চকী তলত লুকাই দিছে হাঁহি হাঁহি সেইটো পোৱালি সেইটো চাওক আৰু আজি যিহেতু সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিন শিক্ষক দিৱস তাৰ উপলক্ষে ইয়াত ধুনীয়াকৈ চাকিটো তোলা হৈছে আৰু এইফালে আছে মণ্ডপটো আৰু ইয়াৰ কাষতে ময়ো এতিয়া এডাল ধূপ জ্বলাই দিওঁ হৈ গ'ল ইয়াত ধূপ ধূনা জ্বলোৱা আৰু তাত এতিয়া গছপুলি বৃক্ষৰোপণ কাৰ্যসূচী হৈছে আৰু এইফালে বৃক্ষৰোপণ হৈছে এইটো কি বুলি হয় দেৱদাৰু বুলি আৰু এইবিলাক পৰা দেৱদাৰু পুলি লৈ অনা হৈছে আৰু এনেকুৱাবিলাক পুলি যেতিয়া ৰুই ডাঙৰ হ'ব ন তেতিয়া বিদ্যালয়খনৰ লগতে পৰিৱেশটো বহুত বেছি ভাল লগা হ'ব মানে সেইকাৰণে আমি এনেকুৱা গছপুলি ৰুব লাগে আৰু গছপুলিবিলাক তাৰ অকল ৰুলেই নহ'ব মানে সেইবিলাক আমি চোৱা চিতা কৰিব লাগে আৰু যিটো উদ্দেশ্য কৰি আজি অনুষ্ঠানটো হৈছে অৱসৰপ্ৰাপ্ত যিসকল শিক্ষাগুৰু আছিলে তেওঁলোকক আদৰণি তেওঁলোকক সন্মান জনাবৰ বাবে যিটো অনুষ্ঠান কৰা হৈছে তেওঁলোকক ইতিমধ্যে আদৰণি জনাই আনি থকা হৈছে আৰু সকলোৱে শাৰী পাতি ধুনীয়াকৈ তেখেতসকলক আদৰণি জনাবৰ বাবে ৰৈ আছে সৌফালে তাত অনুষ্ঠান হৈ আছে আৰু আজিৰ অনুষ্ঠানটো হৈছে বৰবাম চামবামুং মধ্য ইংৰাজী বিদ্যালয়ৰ যিসকল অৱসৰপ্ৰাপ্ত শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আছিল তেখেতসকলক আজি শিক্ষক দিৱসৰ লগত সংগতি ৰাখি সম্বৰ্ধনা জনোৱা হৈছে আৰু এইখন হৈছে বিদায় সম্বৰ্ধনা সভা আৰু তেখেতক বিদায় দিয়া হৈছে তাক কেনেকৈ আজি সভাখন হৈছে আৰু খুব ধুনীয়াকৈ সভাখন পৰিচালনা কৰাৰ লগতে খুব ধুনীয়াকৈ কিবা অনুষ্ঠানবিলাক হৈ আছে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা য'ত অনুষ্ঠান হৈছে এখন হৈছে এম ই স্কুল আৰু এম ই স্কুলখনৰ কাষতে আছে এইটো হৈছে অংগনবাড়ী কেন্দ্ৰ আৰু ইয়াৰ যিটো পৰিৱেশ মানে যিটো পৰিৱেশ বহুত ভাল লগা খুব ধুনীয়াকৈ এইবিলাক চব কি ধুনীয়াকৈ আৰ্ট কৰা হৈছে এইবিলাক আৰু ইয়াত এইবিলাক যে লিখা আছে এইবিলাক মানে একদম সৰু সৰু ল'ৰা ছোৱালীবিলাক এইবিলাক পঢ়াত মানে সহায় কৰে আৰু এই টেবুলকেইখন চাওকচোন একদম ABCD লিখা আছে তাৰপিছত লুডু আছে এইবিলাক সৰু সৰু ল'ৰা ছোৱালীবিলাকে এইবিলাক বহুত ভাল পায় গছ অঁকা আছে পোৱালি আছে এনেকুৱাবিলাক মই বেক কেমেৰাত অলপ দেখাই এটা বস্তু ভাল লাগিছে সৰুতে চাইছিলোঁ মটু পাতলো ইয়াত দেখি গ'লোঁ মজা আৰু আছে এনেকুৱাবিলাক বহীত আমি সৰুতে লিখিছিলোঁ পৰীক্ষা দিছিলোঁ এইবিলাক কিতাপ চিতাপ কি আছে হালধীয়া ৰং দিয়া স্কুল এফালে স্কুলত এইটো হৈছে কাৰ্যালয় আৰু এইফালে ছাৰসকল বহি আছে ছাৰসকলৰ পৰা পিছত তেওঁলোকৰ বাইকবিলাক ল'ম আৰু একদম পাছফালে লাষ্ট বেঞ্চত মই আছোঁ এইফালে একদম ঠাণ্ডা পৰিৱেশ একদম শান্তি পৰিৱেশ মনে মনে থাকিব লাগিব কাৰণ ভাষণ দি আছে ন আৰু লাষ্ট বেঞ্চত একেবাৰে শেষৰ ফালে থকা মজাটোৱে বেলেগ আৰু আগতে আমি যেতিয়া বহিছিলোঁ ন তেতিয়া একেবাৰে শেষৰ ফালে বহোঁ আৰু সেই শেষৰ ফালে বহা মজাটো ইহঁতি লৈ আছে চব পূৰা শেষফালে বহিছে আগফালে ভাষণ হৈছে ভিডিঅ' বনাইছোঁ আৰু মাজতে ঘপককৈ আহি গ'লে যে বোলে দাদা পেকেট লাঞ্চ বনাইছে বোলে তাত খোৱাটো মেইন ন খোৱা মেইন তাৰপিছত ভিডিঅ' কিন্তু আজিকালি ভিডিঅ' আগত খোৱাৰ পিছত সেইটো হৈছে অৱয়খন বৰ বেছি নকওঁ যিসকল প্ৰাক্তন ছাত্ৰ-ছাত্ৰী ইমান মৰম দিলে অৱসৰপ্ৰাপ্ত বাইদেউকে তাত ভাষণ দি আছিলে কিন্তু ভাষণ দি থাকোঁ পূৰা আৱেগিক হৈ গৈছে কাৰণ হ'বই হোৱাটো স্বাভাৱিক তেওঁ বহু বছৰ মূৰত আহিছে আৰু বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজে জীৱনটো পাৰ কৰিছে এনেকুৱাবিলাক ইমান দিনৰ মূৰত পাইছে সেইকাৰণে আৱেগিক হৈ গৈছে এইটো আনন্দৰ চকুলো আৰু সৰু সৰু পোৱালীকেইটা চাওকচোন পূৰা দৌমা তুমি খেল খেলি আছে ভাল লাগে মানে এনেকুৱাবিলাক দেখিলে আমিও আগতে সৰুতে খেলিছিলোঁ আৰু স্কুলৰ ফিল্ডৰ মাজতে আছে এইকেইজোপা চাওক বৃহৎ ইউক্লিপটাছ গছ এই গছকেইজোপা মানে বহুত মূল্যৱান হয় मतलब नहीं मैं दाम धीरे धीरे भी মই স্কুলখনৰ
এইটো হৈছে ৰান্ধনি গৃহ আৰু ইয়াত বাইদেউসকলে গ্ৰেভি কৰি আছে এইফালে পূৰা চিৰা তিয়াই থৈ দিছে কাৰণ আজি মানে জলপান দিয়া হ'ব গৰম উঠিছে নাই গৰমটো গৰম পূৰা আৰু এইফালে মামীহঁতে তামোল কাটি আছে কাৰণ আমাৰ তামোলটো মেইন আৰু তামোল নহ'লে নহ'ব অনুষ্ঠান হৈছে আমি একদম একেবাৰে পাছফালে যিটো লাষ্টৰ ঘৰ আছে ন সেই লাষ্টৰ ঘৰটোত আহিলোঁ আৰু ইয়াত এতিয়া আমি পেকেট লাঞ্চ খাম এইফালে পেকেট লাঞ্চ আহি গ'ল ভাইটি পেকেট লাঞ্চত কি দিছে কণী দিছে আৰু বুলিও আকৌ তোলাইছে নহয় খাবলৈ পাম চিঙৰা আৰু এইখিনি বস্তু মই খাই পেলালোঁ চিঙৰা দিছে আৰু বাকীখিনি খাই পেলালে কাৰণে মোতে দেখাই দিছোঁ আৰু কি আছে চাই লওঁচোন যেতিয়া খাই পোৱা হৈ যায় ন সকলো হৈ যায় তাৰপিছত আপোনালোকে কি কয় এইবিলাক খিৰিকী পাতে দলিয়াই দিব সেইটো সঁচা নহয় মানে সেইটো উচিত নহয় খিৰিকী পাতে নদলিয়াব এইবিলাক বস্তুবিলাক সদায় ডাষ্টবিনত পেলাব যে মোৰ পেকেট লাঞ্চৰ পিছতে আহি গ'ল এইফালে পূৰা চিৰা দৈ গুৰ মানে জলপান আৰু এইফালে খাই আছে ভাইটিটোৱে আৰু এইফালে ভাইটিকেইটাই খাই আছে পূৰা কেনেকুৱা লাগিছে খাই ভাল লাগিছে নাই সৰু ভাইটিকেইটা দেখিছে ই হৈছে চুপু মানে আমাৰ মামাহঁতৰ ল'ৰা আৰু ই নিচা তোমাৰ নামটো কেইটা চুপু নামটো কেইটা হিমান্ত মোহন আৰু তোমাৰ নৱজ্যোতি মোহন এইকেইটা খতৰা আছে দেই ল'ৰাকেইটা তো হৈ গ'ল খাই বৈ আৰু অনুষ্ঠানটো আজি ইমানতে শেষ হ'ল এফালে বৰষুণো আহিলে ৰ'দো আহিলে লগে লগে আমি এনেই কওঁ ন ৰ'দো আহিছে বৰষুণো দিছে এনেকৈ খৰাহিলেও বিয়া হৈছে আৰু ৰ'দ বৰষুণ আহিলে আৰু মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এইটো চিলি কাটন দেখাই দিয়া চিলি কাটন চাওঁ কি হৈছে চাওঁ ঘূৰাই দিয়া ৰ'বা গলাটো চাওঁ ষ্টাইল চাওঁচোন তাৰ ষ্টাইল একদম হিৰো গোটেইটো চাউথৰ হিৰো